ইমান দীঘল চুলি দাড়ি মেলি কোন তুমি নামটো কৈ দিয়া প্ৰথমতে তোমাক মই যেনি তেনি চকুকে যাব নিদিওঁ মই তোমাক কি কৰিম জানা ও কান্ধত তুলি তুলি
মানে কি একটু ভুল মানে নাকটো মোহাৰি দিয়াৰ লগতে তোমাৰ 100 চকুৰি বুদ্ধি একেলগে ওলাই যায় তুমি ইমান সৰু কাম এটা কৰিব পৰা নাই ওচো আপনিয়ে কৃষক এই কৃষক এই নিৰঞ্জন চৌধুৰীৰ সুন্দৰভাৱে ভাষা আৰম্ভ কৰে এই কথা কি কবা আজি ৰাতি সফল হ'লে যাবা তুমি নিত্যহালে এই কথা তোমাৰ গৈ কৃষকৰ আগত খাওঁতে শেষ কৰিয়েই পেলালোঁ আজি দিনত দেখা সেই চুলিদাৰী যে মেলি আছিল সেই নাৰীজনীয়ে মোক এতিয়া লিখিত ফালে অকলে মাতি পঠিয়াই আছে আৰু মোৰ ফোনে কথা আছে আজি মানে আৰু এনেকৈ সুন্দৰী নাৰীক পোৱাৰ আশা পিছতে পুৰা পাণ কৰি গৈ নৃত্যশালাত উপস্থিত হৈ গ'ল আৰু কৃষকৰ বাবে কোন সুন্দৰী এটা অপেক্ষা কৰি আছে
নারীর কাজে ও মহিয়া সে ও বিরোধী কুতরে এ মহানন্দে মহিয়াছে কি খবর না তুমি আহিলে হব তুমি মোক পাতি পঠিয়াইছা তুমি আহিলে হব মই যদি এই দুভাগ ৰাতি এই নাৰীজনীৰ লগত কথা পতা আনবিলাক বজাই দেখা পায় ৰাতিপুৱালৈকে বৰ ভয়াৱহ হ'ব এই ৰবা সময় থাকোঁতেই ৰবা 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 কোনেও তাতে দেখা নাপায় আমি দিন তারিখ কেতিয়া হয় কেতিয়া নহয় আমি গোটেইখিনি কম আমি মানুহক কেনেকৈ আপ্যায়ন কৰিম গোটেইখিনি কথা আলোচনা কৰিব সুন্দৰী সুন্দৰী সুন্দরী তুমি মোক স্বৰ মাৰি দিলা অকণমান পলমহাৰ বাবে তোমাৰ ইমান অভিমান তুমি যদি স্বৰটো মাৰিছা মই কিন্তু অকণো বেয়া পোৱা নাই কাৰণ এই স্বৰটোৰ মাজত বহুত কিবা কিবি সোমাই আছে সুন্দৰী সুন্দৰী বুলি সাৱতি